हेलो गाइज আপোনালোকক পুনৰ মই আন এটি ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে বুলি, মোৰো ভালে আপোনালোকৰ দোৱাত। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি লওক, লগতে বেল আইকনটো হিট কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে বলকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কৰি এতিয়া মই যাম ওলামকে টাউন যাবৰ কাৰণে। চ' মই আপোনালোকক আহি পিনি লগ পাই আছোঁ। আৰু মই আহি পালোহি এতিয়া। আহি পিনে চিধা মই অলপ টাইম ৰখি পিনি চিধা কোৰাণ পঢ়িছোঁ, কাৰণ কোৰাণ পঢ়িবলৈ বহুতখিনিয়ে আছে, কাৰণ দেওবাৰে খতম আছে, সেইটো কাৰণে। মই ভাবিলোঁ চোফাৰ কুচনখিনি খুলি পেলাওঁ বুলি, কিয়নো একেলগে ঈদৰ কাৰণেও হৈ যাব আৰু ছানডে কোৰাণ খতমো আছে, কদৰ ৰাতি হয় সেইদিনাখন। সেইটো বহুত ডাঙৰ ৰাতি আমাৰ কাৰণে, আৰু সেই ঘৰ চৰ চাফা কৰিবই লাগিব, সেইটো কাৰণে ভাবিছোঁ ঈদৰ কাৰণেও একেলগে হৈ যাব আৰু কদৰ কাৰণেও হৈ যাব। সেইকাৰণে মই আগতীয়াকৈ চোফাৰ কুচনখিনি খুলি পেলালোঁ, কাৰণ মায়ে মৰ্ণিং হ'লেও মেচিনত দি দিব পাৰিব। চ' সেইটো কাৰণে মই ৰাতিয়ে খুলি পিনি এতিয়া থৈ দিওঁ। নিগনিৰ উৎপাত চব কিমান দেখিছেনে, কিমান নিগনি আমাৰ ঘৰত। চ' গাইজ এইখিনি এতিয়া মই খুলি থৈ দিছোঁ, কাৰণ কেলৈ ৰাতিপুৱা সোনকালে মায়ে হ'লেও মেচিনত দি দিব পাৰিব, নহয় ময়ো দি দিব পাৰিম। ৰাতিপুৱাতো মোৰ একদম সময় নাই, সোনকালে যাব লাগে। আকৌ উঠি কোৰাণ পঢ়িবলৈও আছে, কাৰণ কোৰাণ দেওবাৰে খতম দিবই লাগিব, দেওবাৰে কদৰ আছে। কি বনাইছ? পানীপুৰি বা পানী ফুচকা বনাইছে হ'ল নি খাবলৈ? মজা। আৰু এইখিনি এতিয়া কাকাই বনাইছে আলু চাটনিখিনি, আৰু বহুত ধুনীয়াকৈ বনাইছে। সি দেখিয়ে খাওঁ খাওঁ লাগি গৈছে, কিন্তু কি কৰিব, মই ভাবিছোঁ মই নেখাম বুলিয়ে ভাবিছোঁ চাগে দেই, নেখামেই নেকি মই, কাৰণ কেলৈ মোৰ যিটো গেছৰ প্ৰব্লেম ইমান দি আছে, সেইটো কাৰণে মই নেখাওঁ বুলিয়ে ভাবিছোঁ। তাৰপিছত ইয়াত অলপ নিমখ দিয়াৰ পাছত মায়ে বিজলকীয়া অলপ কাটি দিছে। ঘৰত আকৌ ঘৰৰ বিজলকীয়া বহুত জ্বলা, আৰু বিজলকীয়া সঁচাকৈ খায়ো বহুত ভাল লাগে ন। তাৰপিছত কেকাই ক'লে চাট মছলা অলপ মাৰি দিওঁ বুলি, সেই চাট মছলাখিনি মাৰি অলপ আৰু বেছি নহয়, অলপ দি দিলে। চ' তাৰপিছত এতিয়া চাওকচোন, দেখিবলৈও ধুনীয়া লাগিছে ন, কালাৰটো ভাল লাগিছে চাটনিখিনিৰ। আৰু ইয়াৰ পিছত আমাৰ ফুচকা ৰেডি হৈ যাব। আৰু তাৰপিছত সেই লেইজ পেকেটটো যে আছে, সেই লেইজ পেকেটটো ইয়াত ওপৰত ভাঙি পিনি দি দিব, তেতিয়া বোলে আৰু টেষ্টি। মই বিশেষকৈ নাজানো হা, সি দিওঁতেহে গম পাইছোঁ যে তেনেকৈ দিব পাৰি বুলি। চ' এতিয়া চাওকচোন, সঁচাকৈ দেখি খাওঁ খাওঁ লাগি গৈছে, কিন্তু মই নেখাওঁ নেকি ভাবি আছোঁ, খাম নেখাম। আৰু এয়া চাওক, আমাৰ ফুচকা হৈ গ'ল ৰেডি। এয়া আলু চাটনিখিনি, তেতেলী পানী আৰু ফুচকা। আৰু মই খালোঁ ফুচকা দুটাহে খালোঁ দিয়া, নেখালোঁ বেছিকৈ, ভয় লাগিলে খাবলৈ। আৰু এয়া মই এতিয়া কঁঠাল চব্জি বনাবৰ কাৰণে লৈছোঁ। সেইদিনাখন মায়ে বনাইছিলে, আজি বোলো ময়ে বনাওঁ।
তাৰপিছত মই সেয়া মছলা লৈ লিলোঁ, হালধি মছলা, মিট মছলা, জিৰা, ধনিয়া পাউডাৰ আৰু ৰেড চিলি অকণমান। তাৰপিছত মই ইয়াত যিখিনি ৰিফাইনত অথনি যে ফুচকা ভাজিছিলোঁ সেই ফুচকা ৰিফাইনখিনিতে দি দিলোঁ পিঁয়াজখিনি, আৰু তাৰপিছত তাত অলপ কালজিৰা দি দিছোঁ কেইটামান। কালজিৰা যিহেতু মই কম হোৱা দেখি আৰু দুটামান দি দিলোঁ। তাৰ ওপৰত নহৰু যিখিনি পেষ্ট মই বনাই থৈছিলোঁ সেইখিনি তাৰ ওপৰত দি দিম, এতিয়া দি দিলোঁ মই। আৰু দিয়াৰ পিছত মই অলপ টাইম এইখিনি ধুনীয়াকৈ লৰাই অলপ ৰঙা কৰিবৰ কাৰণে, মানে মই গল্ডেন কালাৰটো আনিবৰ কাৰণে অলপ টাইম লৰাই থাকিম। আৰু ইয়াৰ ওপৰত যেতিয়া মানে হৈ যাব, ইয়াৰ আমাৰ কালাৰটো যেতিয়া আহি যাব, তাৰ ওপৰত মছলা মই দি দিম এতিয়া। আৰু মছলাখিনি দি দিয়াৰ পিছত যিখিনি মছলা উলিয়াই থৈছিলোঁ সেইখিনি দিয়াৰ পিছত লাহে লাহে অলপ টাইম মানে অলপ আৰু মানে যাতে মছলাখিনি জ্বলিও নাযায় তেনেকৈ অলপ সময় লৰাই পিনি এনেকৈ চব্জিখিনি দি দিব পাৰিব। কিন্তু মই ইয়াত ভাবিলোঁ যে জলকীয়া দুটা মই দি দিওঁ বুলি, কাৰণ কেলৈ জলকীয়াকেইটা মই প্ৰথমেই দিব লাগিছিলে পিঁয়াজ আৰু নহৰু কৰোঁতে, কিন্তু মই পাহৰি থাকিলোঁ। তাৰপিছতহে মই আকৌ দিছোঁ এতিয়া। আৰু ইয়াৰ পিছত মই দি দিলোঁ এতিয়া কঁঠাল ভাজিখিনি ধুনীয়াকৈ ভালকৈ ইয়াত লৰাই দিম অলপ টাইম, লৰাই পিনি এনেকৈ লৰাই অকণমান টাইম এৰি দিম আৰু এনেকৈ থাকিবৰ কাৰণে, যাতে কালাৰটো অকণ ভালকৈ উঠি আহে। এয়া চাওকচোন, ইয়াৰ পাছত দি দিম অলপ টাইম এনেকৈ আকৌ মানে এৰি দিম, দি পিনি আকৌ লৰাম, তেনেকৈ কৰি থাকিম অকণ সময় 5 মিনিটমান তেনেকেই কৰিম, 5-10 মিনিটমান। বেছি টাইমো কৰিব পাৰে, যিমান সময় মজাব পাৰিব মানে চব্জিটো সিমান ধুনীয়া হ'ব। তাৰপিছত মই পানী দিছোঁ, ঠাণ্ডা পানী দিলেও হ'ব, গৰম পানী দিলে বেছি ভাল হয়, এতিয়া পটককৈ সিজি যায় মানে। ঠাণ্ডা পানীখিনি গৰম হওঁতে আকৌ উতলোতে বহুত টাইম লাগিব, গৰম পানীখিনি দিলে বেছি ভাল হয়। কিন্তু মই ইয়াত এতিয়া ঠাণ্ডা পানীয়ে দিছোঁ, মই গৰম পানী কৰি থোৱা নাছিলোঁ, আৰু সেইটো কাৰণে মই ঠাণ্ডা পানীয়ে দি দিছোঁ এতিয়া। এয়া চাওকচোন, কালাৰটো দেখিবলৈ ধুনীয়াই লাগিছে, বৰ ভাল হ'লেই হয় আৰু, কিন্তু কি হয় নাজানো বাৰু, শেষতহে গম পাম। এতিয়া ঢাকনখন অলপ টাইমৰ কাৰণে লগাই দিম, তাৰপিছত 10 মিনিটৰ পিছত মই চামহি আকৌ। আৰু এয়া চাওকচোন, দেখিবলৈ বাৰু ভালেই লাগিছে, কালাৰটো ভাল হ'ব। অলপ সিজিবলৈ আৰু বাকী আছে, সেইখিনি মই সিজিবৰ কাৰণে এৰি দিলোঁ। আৰু একেবাৰে এতিয়া শেষত চাওক ভাজিখিনি এয়া অলপ পানীখিনি শুকুৱাই গ্ৰেভি নিচিনা কৰি দিলোঁ। তেন্তে গাইজ আজিলৈ ইমানতে শেষ কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভালে পালে বুলি ভিডিঅ'টো চাই, আৰু যদি ভাল পালে তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে বেল আইকনটো হিট কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্লিজ ছাবস্ক্ৰাইব কৰি দিব, তেতিয়াহে আপোনালোক মোক ফেমিলি মেম্বাৰ হৈ যাব। আজিলৈ ইমানতে শেষ কৰিছোঁ, আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম, বাই।